গুড মৰ্ণিং সকলোলৈকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো অলপ বেলেগ। আজি মোৰ ডাঙৰ ছোৱালী মানে জ্ঞাননবী মৌ আজি বাৰ্থডে হয়। তাই আমি বাৰ্থডে আজি চেলিব্ৰেট কৰিম। বহুত বেছি ডাঙৰকৈ নহয়, যিহেতু এতিয়া বহাগৰ বিহু আহি আছে আৰু তাই এডমিশ্যন এনেকৈ বহুতখিনি খৰচ হৈ যায়। এই মাহটোতে বহুতখিনি খৰচ, সেইবাবে ভাবিলোঁ আজি ডাঙৰকৈ নাপাতোঁ বাৰ্থডেটো, এনেই অকণমান চিম্পুলকৈ পাতিম। সৰু ল'ৰা ছোৱালীবোৰকে কিবা কিবি আনি খুৱাম আৰু তাত নিজে কেক এটা বনাইছোঁ আৰু মই দেখাম বাৰু কেকটো কেনেকৈ বনাইছোঁ। আৰু এইফালে ছোৱালী মই উঠিলোঁ, তাই বৰ্তমান শুই আছে আৰু আজি ভিডিঅ'টো কি কৰোঁ দেখাম। সকলোৱে আশীৰ্বাদ কৰিব, তাই যেন ভালে কুশলে থাকে আমাৰ বুকুতে সদায় আৰু আপোনালোকে সদায় মৰম দি যাব, তাকে আশা কৰি মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াই লৈ গৈছোঁ। মই কেক বনাবলৈ এইখন আনিছোঁ, দেখাইছে তাই পিয়ানে ন। আজি কাৰ বাৰ্থডে ফোন কৰি দিয়া বাই বাব। এতিয়া তুমি কি খাই আছা? মিঠাই খাই আছা। আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। ভিডিঅ'টো শেষলৈকে প্লিজ চাব আৰু সকলোৱে আশীৰ্বাদ কৰিব দেই। গা পা ধুই মই ছোৱালীজনী হৈ চাকি আৰু ধূপ জ্বলাই ল'লোঁ। তাইৰ জন্মদিন বুলি আজি মই ভগৱানৰ ওচৰত সদায়ে জ্বলাওঁ বাৰু, আজি ভগৱানৰ ওচৰত তাই হৈ পেলাই সেৱা আগবঢ়াইছোঁ। আৰু তাৰপিছতে এতিয়া মই কেক এটা কালি বনাই থৈছিলোঁ আৰু এতিয়া মই তাৰ অকণ ডেক'ৰেশ্যন কৰি দিম। কিমান পাৰোঁ নাজানো, বহুতদিন কেক বনোৱা নাই, আজি কৰি লওঁ বুলি ভাবিছোঁ। বহুতদিন কেক বনোৱাই নাই আৰু এইডোখৰ ওপৰত উঠিত আছিল, সমান কৰি ল'লোঁ, কাটি ল'লোঁ। কেকৰ ওপৰটো অকণ জোঙা হৈ আছিল আৰু এতিয়া মই সমান কৰি দুটুকুৰা কৰি ল'লোঁ। এতিয়া মই ডেক'ৰেশ্যন কৰিম আৰু এতিয়া মই ক্ৰীমখিনি খুব ভালকৈ ফেটি ল'ব লাগিব। ক্ৰীমখিনি ফেটিবলৈ কমেও 5 মিনিট লাগি যায় আৰু এইফালে এতিয়া ডেক'ৰেশ্যন লাহে লাহে কৰি লওঁ, দেখাই থাকিম বাৰু ভিডিঅ'টো। বহুদিন আচলতে কেক বনোৱা নাছিলোঁ। এতিয়া মোৰ কেক বনাওঁতে অকণমান টাইম লাগি গৈছে, কাৰণ আগতে বনাই থাকিলে মানে ইমান দিন নালাগে, বহুত দিন নাই বনোৱাৰ বাবে। আমি এতিয়া মন্দিৰলৈ বুলি ওলাইছোঁ আৰু আমাৰ ছোৱালীয়ে দেখাই চাওঁ। এয়া পাপাই দিয়া গিফ্টটো কেনেকুৱা লাগিছে কৈ দিয়া। বাৰ্থডে বুলি দিছে ন? তোমাকো দিছে, তোমাকো বাৰ্থডে বুলিয়ে দিলে আৰু ঠিক আছে। এতিয়া আমি এতিয়া ওলাইছোঁ, ৰস্তা মাৰি লওঁ। এতিয়া আমি নুমলীগড় দলঙেদি পাৰ হৈ আহিলোঁ আৰু এতিয়া আমি গৈ থাকোঁ, দেখুৱাই থাকিম। ইমান ধুনীয়া পৰিৱেশটো চাওকচোন, ইমান সেউজীয়া সেউজীয়া, তাৰ মাজে মাজে আমি গৈ থাকিলোঁ আৰু আমাৰ চাহ গছবিলাক দেখিছেনে, ইমান ধুনীয়া লাগে, ৰৈ ৰৈ চাই থাকিব মন যায়। কিন্তু আমি ৰৈ থাকিলেতো নহ'ব, আজি আমি মন্দিৰলৈ আহিছোঁ, মন্দিৰলৈ গৈ আছোঁ বৰ্তমান। আপোনালোক ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ পিয়ানে পানী খাই খাই আহিছে ন পিয়ান? গোটেই সেউজীয়া সেউজীয়া ন? পাপাই গাড়ী চলাই আহিছে, বেছি কথা পাতিব নোৱাৰে আৰু পাপাই। এতিয়া আমি পামেই গৈ দেখাম।
ভিতৰত সোমাইছোঁ আমি তাৰপৰা বাকী দেখাই থাকিব আমি বাহিৰতে ধূপ বন্তি এইবিলাক লৈ ল'লোঁ আৰু মন্দিৰৰ বাহিৰত আচলতে দোকান বহুত আছে তাৰে পৰা লৈ ল'লোঁ তো এতিয়া আমি মন্দিৰৰ ভিতৰলৈ যাম আপোনালোকক দেখাই থাকিম এতিয়া আমি একেবাৰে ভিতৰত মন্দিৰৰ ভিতৰত বন্তি এগছি জ্বলাই ল'লোঁ ইয়াত এগছিতকৈ ওপৰ জ্বলাব নোৱাৰে কাৰণ এলাও নাই এগছি জ্বলাবলৈহে দিয়ে বাকীখিনি বাহিৰত জ্বলাব লাগিব ভিতৰত এগছি জ্বলাই সেৱা আগবঢ়ালোঁ আমি আৰু ছোৱালীজনী বাৰ্থডে বুলি পুৰোহিতজনে জন্মদিন বুলি আমাৰ ছোৱালীজনীক আশীৰ্বাদ কৰিলে আৰু লগতে আমি চাকি ধূপ জ্বলালোঁ ভিতৰতে আৰু কেইগছমান বাহিৰত জ্বলাব লাগিব কাৰণ এগছে দিয়ে জ্বলাবলৈ এতিয়া বাহিৰতো জ্বলাই ল'লোঁ মই জ্বলাওঁতে ভিডিঅ' কৰা নহ'ল আমাৰ তেওঁ আকৌ ভিডিঅ' কৰিবলৈ টান পায় মোবাইলটো থোৱাই থাকিলে বেয়া দেখে বুলি কয় মইহে মনে মনে ভিডিঅ'টো কৰি ৰাখিছোঁ আৰু এইফালে মন্দিৰৰ ভিতৰৰ ভাগ অকণমান আঁতৰৰ পৰা দেখাই দিলোঁ আৰু এয়া হ'ল নুমলীগড় বাবা থান আপোনালোকে যদি শুনিছে আৰু আগতে যদি নাই অহা আহিবচোন শিৱৰাত্ৰিত বহুত ডাঙৰ মেলা হয় এয়া অকণমান দেখাই দিলোঁ বাহিৰৰ ভাগ এনেকৈ সৰু সৰুকৈ বনাই থৈছে য'ত আপোনালোকে চাকি জ্বলাব পাৰে সৰু সৰু মন্দিৰ বনাই থৈছে আৰু চাৰিওফালে আৰু আপোনালোকে ইয়াত বন্তি জ্বলাব পাৰে এইবিলাকত শিৱৰাত্ৰিৰ দিনা ইমান বেছি ভিৰ হয় যে মানুহবিলাক সৰু ল'ৰা ছোৱালী লৈ অহাটো সম্ভৱ নহয় আমি প্ৰায় আহিব নাপাওঁৱেই আগতে আহিছিলোঁ কিন্তু এতিয়া আহি যাবলৈ বহুত দিগদাৰ হয় কাৰণ বহুত বেছি ভিৰ হয় মন্দিৰৰ কাষত এটা কুঁৱা আছে বহুত ধুনীয়া কুঁৱা পিছত বাৰু আহিলে আকৌ দেখাই দিম মোৰ ফটোত মাৰিলে নহ'ব চেণ্ডেল জোতা পিন্ধি ল'লোঁ ছোৱালীকো পিন্ধাই ল'লোঁ আৰু এতিয়া আমি যামগৈ কাৰণ আকৌ ঘৰত কিছুমান কাম আছে আজি বাৰ্থডে বুলি সৰু সৰু ল'ৰা ছোৱালীবিলাকো মাতিছোঁ মন্দিৰটো তথাপিও অকণমান আঁতৰৰ পৰা দেখাই দিওঁ বুলি ভাবি কেমেৰাটো উলিয়াই আকৌ বাহিৰৰ পৰা মন্দিৰটো দেখাই দিছোঁ এয়াই শিৱ মন্দিৰ নুমলীগড় বাবা থান বুলি কওঁ আৰু ছোৱালীয়ে কাষতে অকণমান ৰৈ দিলে মোৰ ছোৱালীজনী ডাঙৰ হ'ল মোৰ লগত নবহে মোৰ লগত একো নকৰে অকলে অকলে আহিব লাগে ঠেলি দিয়ে মোক আগলৈ আহিবলৈ দিয়ে আৰু তাৰপিছত বহে দেখিছেনে ইমান ডাঙৰ হ'ল বাৰ্থডে' গাল আমি কিবা এটা খাওঁ বুলি নুমলীগড় ধাবাত সোমালোঁ আৰু ছোৱালীকেইজনীয়ে বাহিৰত থকা জুলাখনত অকণমান জুলি ল'লে আৰু খাই বৰ হ'ল কিন্তু আমি নেদেখালোঁ খোৱাটো আৰু এতিয়া আকৌ ঘৰ গৈ বুলি উভতিলোঁ বাৰ্থডে সজাই ৰখা ৰাতিপুৱাৰ পৰা সজাই ৰখা আছিল এইবোৰ আৰু ফেন লগাই দিলে গোটেইখন পাক খাই গ'ল নিশ্চয় দেখিছে বেকগ্ৰাউণ্ডটো এনেকৈ আজি বাৰ্থডে হ'ল আৰু আমাৰ অকণমানিও একেবাৰে তাইহে যেন বাৰ্থডে সেই বুলি ভাবি একেবাৰে ওচৰতে লাগি আছে আৰু তাই কাটিব বুলি কৈ আছে মানুহৰ আগত কেক বোলে তাই কাটিব কিন্তু দুইজনীকে কাটিবলৈ বুলি আমি আগবঢ়ালোঁ প্ৰথমে বন্তি আৰু ধূপ জ্বলাই ল'লোঁ পুনৰ আজি বাৰ্থডে এনেকৈয়ে পাতিলোঁ খুব সৰুকৈ পাতিলোঁ কাৰণ প্ৰত্যেকবাৰে তাই বাৰ্থডে ডাঙৰকৈ পাতিছিলোঁ এবাৰ সৰুকৈ পাতিলোঁ এনেই অকণমান নিয়ম কৰি থ'লোঁ আৰু
আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাব। বাই বাই।